4-12,000 ছাত্ৰ ছাত্ৰীক চাইকেল বিতৰণ কৰা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু এই কাৰ্যসূচীটো খুব সুন্দৰকৈ ৰূপায়ণ কৰাৰ কাৰণে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু শিক্ষা বিভাগক ধন্যবাদ জনাইছোঁ আৰু মই বিশেষভাৱে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া দুইজনকে মই অশেষ ধন্যবাদ জনাইছোঁ এই যে চাইকেল বিতৰণৰ যে এটা কাৰ্যসূচী ল'লে এই কাৰ্যসূচীৰ দ্বাৰা আমাৰ বিশেষভাৱে গ্ৰাম্য অঞ্চলৰ কেতিয়াবা আৰবান অঞ্চলতো বহুতখিনি ছাত্ৰ ছাত্ৰী থাকে যিসকলৰ দৈনন্দিন স্কুলত যাবলৈ ব্যৱস্থা নাথাকে কিছুমানে ভেনত পঠাবৰ কাৰণে পইচা নাথাকে যথেষ্ট কষ্ট হয় গতিকে এই চাইকেলটো পোৱাৰ পিছত আমাৰ ছাত্ৰ ছাত্ৰীয়ে ভালকৈ স্কুলত সময়মতে আহিব পাৰিব আৰু সময়মতে যাব পাৰিব ইয়াৰ লগতে কিছুমান ঘৰত কাম কাজ থাকে সেই কাম কাজবিলাকো এই চাইকেলৰ দ্বাৰা আমাৰ সেই পৰিয়ালবৰ্গই কৰি ল'ব পাৰিব গতিকে মই এই এটা ডাঙৰ কামৰ কাৰণে ধন্যবাদ জনাইছোঁ আজি অসমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যে অসমখনত নতুন এটা যি পলিটিকেল কালচাৰ আৰু এডমিনিষ্ট্ৰেটিভ কালচাৰ আৰম্ভ হৈছে ইয়াত আমাৰ ৰাইজৰ অসমৰ নাগৰিকসকলৰ ভিতৰত সকলো শ্ৰেণীৰ নাগৰিক আমাৰ ষ্টুডেণ্টৰ পৰা লৈ প্ৰায় বৃদ্ধলৈকে সকলোৰে কাৰণে নতুন নতুন আঁচনি তৈয়াৰ কৰা হৈছে আৰু এই আঁচনিবিলাকৰ দ্বাৰা অসমত বসবাস কৰা বিভিন্ন শ্ৰেণীৰ লোক বিভিন্ন বয়সৰ লোক সকলো যাতে ভালকৈ জীৱন যাপন কৰিব পাৰে যিটো নেকি ইজ অফ লিভিং বুলি কয় সহজে জীৱন যাপন কৰিব পাৰে ইয়াৰ কাৰণে সকলো ব্যৱস্থা কৰা হৈছে আৰু সেই ব্যৱস্থাখিনি কৰি হৈ উঠাৰ লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন অসমখন ভাৰতৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন ৰাজ্য গঢ় দিয়া এই সপোনটো বাস্তৱত ৰূপায়ণ হ'বলৈ গৈ আছে আৰু আজি সকলো আনন্দিত হৈছে ছাত্ৰ ছাত্ৰীসকলে আমাৰ কি চাইকেল পাই আনন্দিত হৈছে দুখীয়া পৰিয়ালসকলে অৰুণোদয় পাই আনন্দিত হৈছে আমাৰ মহিলাসকলে ইয়াৰ লগতে যিটো মাইক্ৰ' ফাইনেন্সৰ ঋণ যিসকল আজি পৰিশোধ কৰি দিলে ইয়াৰ কাৰণে দুখীয়া পৰিয়ালসকলে ভাল পাইছে খেতিয়কসকলৰ কাৰণে আজি MSP আনিছে মিনিমাম ছাপৰ্ট প্ৰাইচ ইয়াৰ কাৰণে খেতিয়কসকলে ভাল পাইছে যিসকলৰ ৰেচন কাৰ্ড নাছিলে সম্পূৰ্ণভাৱে ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিছে গতিকে সেই পৰিয়ালসকলেও ভাল পাইছে গতিকে অসমত অকল ৰাস্তা বনাইছে অভাৰব্ৰিজ বনাইছে ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইছে সেইটোৱে নহয় অসমৰ জনসাধাৰণৰ যিবিলাক দশকৰ পৰা দশক ধৰি যিবিলাক সমস্যা আছিলে এই সমস্যাবিলাক স্থায়ীভাৱে সমাধান কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ সমাজ জীৱনত যি এটা পৰিৱৰ্তন আনিবলৈ এটা নতুন এটা মিছন এটা আৰম্ভ কৰিছে এইটো অতি শীঘ্ৰে বাস্তৱত ৰূপায়ণ হ'বলৈ গৈ আছে সেইকাৰণে বেলেগৰ কথা নকম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো 8 দিন আনেৱালে হে বুলি কৈছিলে এই 8 দিন অসমত আহি গ'ল বিটিআৰ অঞ্চলতো আহি গ'ল অসমৰ চুকে কোণে আহি গ'ল আৰু এই 8 দিন যিটো ভাল দিন ইয়াৰ যিটো পৰিৱেশ সেইটো সকলো অনুভৱ কৰিছে দুৰ্গা পূজানি ধামাকা দখনা ডিজাইন দখনা ফালাंगिरि खालामग्रा बिथांमोननि थाखाय अदालगुरि सरनि रयेल बड फेशन हाबा लानानै फैदों फुजानि गोदान डिजाइननि दखना गेमस्रि गाननाय दखना मिथि गाननाय दखना थाइलेण्ड दखनानि धामाका दखनानि डिजाइन दखना फालांगिरिफोरनि थाखाय अदालगुरि रयेल बड दखना गलायाव मोननो हागोन नोंथांमोना गेमस्रि गाननाय दखना मिथि गाननाय दखना सिकिरि दखना आर'नाइ दखना आरो थाइलेण्ड दखनाखौ हलसेल रेटआव बर'नि हारिमुआरि गाननाय जोमनायफोरखौ दखना फालांगिरिफोरनि थाखाय बयनिख्रुइबो खमसिन बेसेनाव मोननो हागोन अदालगुरिनि रयेल बड फेशन हाबाव बायदि रोखोमनि दखना नोंथाङा दखनानि फालांगि खालामनोब्लाबो रयेल बड हाबाव गासैबो दखनाखौ हलसेल रेटआव मोननो हागोन खम बेसेनावनो लांनानै फालांगिबो खालामनो हागोन रयेल बड गलायाव थांनाय फैनायनिबो जेबो उसुबिदा गैया रयेल बड हाब दखना गलानि थंआनो जाबाय अदालगुरि रेल स्टेशननि साखाथियावनो सोरबाफोर दुर्गा फुजानि अफारखौ खाबु लानानै दखना फालांगि खालामनोब्ला 9957383083 जानबुं नङाव खौरां लानो हागोन